हेलो गाइस वेलकम टू कुजर ब्लॉग আপোনালোকে ভাবি আছে কুজৰৰ চেনেলত মই কি কৰি আছোঁ আমি ইয়াত অলপ গা পা ধুই কেনে আপোনালোকে চাব কুজৰ বাবাক এয়া আজি ব্লগাৰৰ পৰা গা বেয়া গাইজ যিহে ৰ'দ দিছে ব্লগ বনোৱাটো দূৰৰ কথা খৰচ কৰিব পৰা নাই আমি এইফালে বক্সক লৈ আহিলোঁ ইফালে দিছে এইফালে পায়স চুজি পনীৰ তো হোৱাটছআপ গাইজ কি খবৰ আহি গ'লোঁ পুনৰ নতুন এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলোৱে ভালেই আছে আজি আমি আছোঁ গাইজ বৰ্তমান নাৰ্চাৰী মানে ৰখি আছোঁ কাক আকাশে বোলে আহি আছে মানে যাবলৈ ওলাইছোঁ আজি হৈছে গণেশ পূজা গণেশ চতুৰ্থী আপোনালোকক সকলোৰে গণেশ চতুৰ্থীৰ প্ৰতি সামৰণি খাওঁতে জনালোঁ আৰু আজি যাই আছোঁ আমি কালৰ লগত ইফালে আছে গলা এইফালে আমাৰ ৰাহুল আৰু তোমাৰ নামটো সুৰজিত তো লেটছ আকাশ আহি লওক চাওঁ কিমান দেৰি লাগে তাৰ আহোঁতে একেবাৰে ওলাই যাম চাই থাকক ব্লগটো লাষ্টলৈকে লেটছ তো গাইজ আমি গৰমত পূৰা থাকিব পৰা নাই ওপৰেদি জ্বৰ উঠি আছে মোৰ কাহৰ ওপৰত খাই আছোঁ ফিক্স খাই ব্লগ বনাই আছোঁ গাইজ সেইটোৰ কাৰণে এটা লাইক কৰি দিব আৰু আকাশৰ গাইজ আধা ঘণ্টা চিৰিয়াছলি আধা ঘণ্টা হৈ গ'ল এতিয়ালৈকে সি আহিয়ে পোৱা নাই কেতিয়াবা আহে চাই থাকক ইমান দেৰি লাগাতকৈ বেছি দেৰি হৈ না ভাই বাছৰ পৰা আমি নামি একেবাৰে ইফালে যাই আছোঁ কামাখ্যাৰ চৰ্টকাট ৰাস্তাটো দি কাৰণ গেটেদি গ'লে ভিৰ গণেশ পূজা হ'লেও ইমান ভিৰ লাগছে কিয় বা নাজানো দুৰ্গা পূজাৰ দৰে ভিৰ লগা হৈছে পুৰা তো লেটছ গ' ওলাই যাওঁ পুৰা ভৰি চাইছে এইগিলা ৰ'দত খচ দিব পৰা নাই আৰু তো যাওঁ ওপৰলৈকে মন্দিৰত সোমাই কিনে একেবাৰে দেখা পাই আছোঁ চিনেমেটিকখিনি এনজয় কৰিছে এতিয়ালৈ গাইজ যিহে ৰ'দ দিছে ব্লগ বনোৱাটো দূৰৰ কথা খৰচ কৰিব পৰা নাই আমি ইয়াতে পূৰা মানে আৰু ৰ'দতে ব্লগ চক বাদে দি দিম আৰু এনেকৈ পূৰ্বা ধৰিছে গোটেইখিনি পূৰা তো লেটছ গ' কি হয় কি নহয় দেখাই থাকিম আৰু বাকী ৰ'দত থাকিবই পৰা নাই এনেকুৱা ৰ'দ দিছে আৰু চাই থাকক ব্লগটো লাষ্টলৈকে উঠি যাওঁ গাইজ আহি কিনে এইফালে মোৰ মাথাটো মানে বিষাই আছে সেইকাৰণে এইখিনি জেগাত আহিলোঁ এইখিনিত মানে পানীকেইটা পৰি থাকে না এনেকৈ অলপ অলপকৈ ঠাণ্ডা আৰু সেইকাৰণে মাথাৰ বিষটো অলপ ভাল পাই লওঁ তাৰপিছত একেবাৰে ওলাই আছোঁ দিয়ক যদি ৰাহুলে মাৰা যায় আমাৰ লগত অহা নাই গাইজ আগে কৈছে দিছোঁ ৰাহুলে মাৰা গ'লে আমাৰ লগত অহা নাই দেই কাৰণ নিউজে ফেক আফবা গিলা পেলালে নহ'ল আৰু হেল্ল' গাইজ ৱেলকাম টু কুজৰ ব্লগ আপোনালোকে ভাবি আছে কুজৰৰ চেনেলত মই কি কৰি আছোঁ আমি ইয়াত অলপ গা পা ধুই কেনে আপোনালোকে চাব কুজৰ বাবাক এয়া আজি ব্লগাৰৰ পৰা গা বেয়া তো গাইজ এতিয়া যদি টাইম হয় আমি ভাবি আছোঁ বক্সক খাই কৰি একেবাৰে ওলাই যোৱাৰ কথা যদি টাইমটো ভাতে পেলাই চব চাইডি মেচিং হৈ যায় তাতকৈ বক্সক খাওঁ বাপৰে গৰম এইকেইটা অলপ টেষ্ট ভাতটো খাই লওঁ কিবা ভোগ দি আছে ভোগটো চব যদি খাবৰ ইচ্ছা যায় খাই গ'লে একেবাৰে ওলাই যাম আৰু ব্লগটো আনি কিন্তু লেষ্টটো চাই থাকক হ'ল কাৰণে এনেকুৱা ধৰণৰ টিকেট এটা লৈ ল'ব লাগে আৰু টিকেটটো লৈ কিনে সোমাই যাব লাগে ভিতৰত আৰু এটা মজাকৈ সোমাই দিয়ক আৰু মজাকৈ বিন্দাছ যি খাৱাৰ ইচ্ছা খাই আমি এইফালে বক্সক লৈ আহিলোঁ ইফালে দিছে এইফালে পায়স চুজি পনীৰ আৰু এইফালে পুৰি ইফালে এইটো কি কয় খিচাৰি বাকী পাপৰ চাপৰ এইবিলাক আছে আৰু ফটাফট খাই লওঁ খাই মানে লগ পাই তো এতিয়া বক্সক খাই আমি একেবাৰে ওলাই আহিলোঁ এতিয়া বেছি ৰখাৰখি নকৰোঁ ঘৰত কামাখ্যা গেটত যাওঁ কামাখ্যা গেটত যাই মই ব্লগটো এণ্ড কৰোঁ কাৰণ গাটো গাইজ নেক্সট ব্লগত এবাৰো মোৰ বেয়া হৈ গ'ল গা বেয়াই লাগি আছে কিন্তু আমাৰ এইকেইটা আহে তো লেটছ গ' কামাখ্যা গেটত যাওঁ আৰু ব্লগটো এণ্ড কৰোঁ গাইজ মুখৰ অৱস্থাটো চাই আছে পূৰা ঘামত আৰু অৱস্থা বেয়া হৈ গৈছে বাকী ব্লগটো গাইজ বেছি দীঘল নকৰোঁ জ্বৰটো গমেই পাইছে আল্টি জ্বৰ উঠি আছে পূৰা এতিয়া ব্লগটো সমাপ্ত কৰি দিওঁ ইফালে আকাশ এইটো বাকী এই দুজন পিছত দিয়া আহি আছে তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব চেনেল যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়াহ'লে বাই বাই You only need the light when it's burning low. Only miss the sun when it starts to snow. Only know you love her when you let her go.